মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মনত আছেনে আমি আগৰ খণ্ডত কি আলোচনা কৰিছিলোঁ? আহাচোন আকৌ এবাৰ চাই লওঁ। আগৰ খণ্ডত আমি আলোচনা কৰিছিলোঁ আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ গছ-গছনিৰ বিষয়ে। গছ-গছনি আমি উদ্ভিদ বুলি কওঁ। উদ্ভিদ 4 প্ৰকাৰৰ: বৃক্ষ, গুল্ম, লতাজাতীয় আৰু তৃণজাতীয়। বৃক্ষ বুলি ক'লে ডাঙৰ ওখ গছসমূহ যেনে আম গছ, কঁঠাল গছ, আহঁত গছ, শাল, চেগুন আদি। গুল্ম যিবোৰ গছ বেছি ওখ নহয়, জোপোহা হয়, চাপৰ, যেনে ডালিমৰ গছ, গোলাপ ফুলৰ গছ, তগৰ ফুলৰ গছ, চাহ গছ আদি। লতাজাতীয় যিবোৰ বগাই যায়, যেনে পানীলাও, ভোল, জিকা, কোমোৰা ইত্যাদি। তৃণজাতীয় উদ্ভিদৰ উদাহৰণ যেনে ধান গছ, ঘাঁহ, দুবৰি বন, বাঁহ আদি। আজি আমি আলোচনা কৰিম গছ-গছনিৰ পৰানো আমি কি পাওঁ। লগতে গছ-গছনিৰ এক অংশ শিপা, শিপাইনো গছডালক কিদৰে সহায় কৰে, শিপাৰ কাম কি এই বিষয়ে অকণমান আলোচনা কৰিম। আহাচোন আমি চাওঁ গছ-গছনিৰ পৰা আমি কি পাওঁ। গছ-গছনিৰ পৰা আমি বিভিন্ন ধৰণৰ ফল পাওঁ, ফুল পাওঁ আৰু কাঠ পাওঁ। কাঠৰ পৰা আমি বিভিন্ন ধৰণৰ আচবাব যেনে চকী, মেজ, আলমিৰা আদি তৈয়াৰ কৰি ল'ব পাৰোঁ। গছৰ পৰা আমি খৰিও পাওঁ। গছ-গছনিয়ে আমাক ছাঁ দিয়ে আৰু শীতল বতাহ দিয়ে। গছ-গছনিৰ পৰা আমি শস্য লাভ কৰোঁ। গছৰ আহৰ পৰা যেনে কপাহৰ পৰা কাপোৰ প্ৰস্তুত কৰা হয় আৰু গছ-গছনিৰ পৰা আমি আটাইতকৈ প্ৰয়োজনীয় অক্সিজেন গেছ পাওঁ, যিবিধ গেছ নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। অক্সিজেন আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় এবিধ গেছ। ইয়াৰ উপৰিও গছ-গছনিৰ বিভিন্ন অংশৰ পৰা সুগন্ধি দ্ৰব্য আৰু প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা হয়, যেনে পাৰফিউম, ধূপকাঠি, তেল আদি। তোমালোকে এই পাতবোৰ চোৱাচোন। গছৰ এই পাতবোৰো আমাক বিভিন্ন কামত লাগে। পাতবোৰ চিনি পাইছানে? কলপাত, পাণ, আম গছৰ পাত, মানিমুনি, কচু পাত, আহঁত গছৰ পাত, কঁঠাল গছৰ পাত, ছজিনা গছৰ পাত আৰু শেষত আছে নাৰিকল গছৰ পাত। এই পাতবোৰো আমাক বিভিন্ন কামত প্ৰয়োজন হয়। আহাচোন ইয়াৰে কেইবিধমান পাতৰ ব্যৱহাৰ সম্পৰ্কে চাই লওঁ। কলপাত আমাক বিভিন্ন কামত লাগে, যেনে বিভিন্ন ধৰণৰ খাদ্যবস্তু থ'বলৈ ব্যৱহাৰ কৰোঁ, উৎসৱ পাৰ্বণত বা মাহ প্ৰসাদ খাবলৈও আমি কলপাত ব্যৱহাৰ কৰোঁ। কিছুমান পাত যেনে ধনিয়া, পালেং, মিঠি, মৰিচা এইবোৰ আমি শাক হিচাপে ভাজি খাওঁ। তেজপাত ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা হয়। চাহগছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। টকৌ পাতৰ পৰা জাপি বনোৱা হয়। তাল গছৰ পাতৰ পৰা সুন্দৰ সুন্দৰ বিচনী প্ৰস্তুত কৰা হয়। আন কিছুমান উদ্ভিদৰ পাত যেনে তুলসী, দুৱৰি বন, নিম পাত আদিৰ পৰা ঔষধ প্ৰস্তুত কৰা হয়। এনেদৰে গছৰ পাতবোৰেও আমাক বিভিন্ন কামত সহায় কৰে। তোমালোকে এনেকুৱা শুকান পাত কিছুমান সংগ্ৰহ কৰি চানেকি প্ৰস্তুত কৰিবা আৰু এখন এলবাম বনাবলৈ চেষ্টা কৰিবা। এতিয়া আহাচোন আমি চাওঁ গছৰ প্ৰধান অংশ শিপা ক'ত থাকে আৰু ই কি কাম কৰে। এই দুবৰি বনজোপালৈ চোৱাচোন। মই এজোপা উভালি আনিছোঁ। দুবৰি বনজোপাৰ মাটিৰ তলত থকা অংশখিনি দেখিবলৈ সূতাৰ দৰে। দেখিছানে? এই সূতাৰ দৰে দীঘল দীঘল অংশখিনিকেই কয় শিপা। আহাচোন এতিয়া চাওঁ শিপাই গছডালক কিদৰে সহায় কৰে, শিপাৰ কামসমূহ কি।
প্ৰথমতে চোৱা শিপাই মাটিৰ তলৰ পৰা পানী শুহি গছডাললৈ পঠিয়ায় আৰু এই পানীৰ সহায়তে গছডালে খাদ্য প্ৰস্তুত কৰি লয়। দ্বিতীয়তে শিপাই মাটিত এনেদৰে খামুচি ধৰি থাকে যাতে গছডাল পোন হৈ থিয় হৈ থাকিব পাৰে। এয়া চোৱাচোন মাটিত কিদৰে খামুচি ধৰিছে। তৃতীয়তে শিপাই মাটিখিনি এনেদৰে খামুচি ধৰি থাকে যাতে মাটি খহি যাব নোৱাৰে, খহনীয়া ৰোধ কৰে। আনহাতে চতুৰ্থতে শিপাই কি কৰে জানানে, মাটিখিনি দূষিত হোৱাৰ পৰা ৰক্ষা কৰে, অৰ্থাৎ মাটি সংৰক্ষণ কৰে। কিছুমান অলাগতিয়াল পদাৰ্থ তাত প্ৰৱেশ কৰিব বাধা দিয়ে। আহচোন আকৌ এবাৰ আমি শিপাৰ কামসমূহ চাই লওঁ। 1. মাটিৰ তলৰ পৰা পানী শুহি লৈ গছজোপালৈ পঠিয়ায়। 2. মাটিত খামুচি ধৰি থাকি গছজোপা থিয় হৈ থকাত সহায় কৰে। 3. মাটিৰ খহনীয়া ৰোধ কৰে। আৰু 4. মাটিৰ সংৰক্ষণ কৰাত সহায় কৰে। এতিয়া আহাচোন আমি প্ৰশ্নৰ উত্তৰ কেইটামান চাই লওঁ। 1 ক 4বিধ বৃক্ষৰ নাম তোমালোকে লিখিবা। আম, কঁঠাল, আহঁত আৰু শাল গছ, নাইবা তোমালোকে যিকোনো ডাঙৰ গছৰ নাম ইয়াত লিখিব পাৰা। খ অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ 1 নং পৃষ্ঠাত আছে, তলৰ ফালে চাই ল'বা। অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম হ'ল শাল আৰু চেগুন। গ 2বিধ লতাজাতীয় উদ্ভিদৰ নাম। 2বিধ লতাজাতীয় উদ্ভিদৰ নাম তোমালোকে ফুল, জিকা, কোমোৰা, পানীলাও, ৰঙালাও, পাণ এনেকুৱা যিকোনো 2বিধ লিখিবা, যিবোৰ উদ্ভিদক চাং পাতি দিয়া হয়। খ ঔষধ হিচাপে ব্যৱহাৰ কৰা 2বিধ পাতৰ নাম। তুলসী আৰু নিমপাত। ঙ গছৰ শিপাৰ 2টা কাম। গছৰ শিপাৰ 2টা কাম আমি কিছু সময় আগতে পঢ়ি আহিছিলোঁ। মাটিৰ তলৰ পৰা পানী শুহি লৈ গছডাললৈ পঠিয়ায় আৰু মাটিৰ খহনীয়া ৰোধ কৰে। প্ৰথম ছ লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি? উত্তৰ লাও, জিকা আদি গছৰ গা গছ কোমল আৰু লেহুকা হোৱাৰ বাবে ইহঁতক চাং সাজি দিয়া হয়। তোমালোকে প্ৰশ্ন উত্তৰখিনি লিখি ল'বা। আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।